সকলোকে পোনপ্ৰথমে নমস্কাৰ জনাইছোঁ। আজি এই কাহিনীটো হৈছে এজন অহংকাৰী ভক্ত। আৰম্ভ কৰাৰ আগতে যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব, লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। এবাৰ দেৱৰ্ষি নাৰদে ভগৱান বিষ্ণুক সুধিলে, ভগৱান, আপোনাৰ সকলোতকৈ ডাঙৰ ভক্ত কোন হয়? ভগৱান বিষ্ণুৱে নাৰদৰ কথা বুজি পালে আৰু ক'লে, অমুক গাঁৱৰ অমুক খেতিয়কজন মোৰ সকলোতকৈ ডাঙৰ ভক্ত আৰু মোৰ সকলোতকৈ প্ৰিয় হয়। দেৱৰ্ষি নাৰদে ভগৱান বিষ্ণুৰ কথা শুনি অলপ নিৰাশা হয় আৰু ক'লে, প্ৰভু, আপোনাৰ প্ৰিয় ভক্ত ময়ো হয়, কিন্তু সকলোতকৈ প্ৰিয় মই কিয় নহয়? তেতিয়া ভগৱান বিষ্ণুৱে ক'লে, আপুনি খেতিয়কজনৰ ওচৰত গৈ পৰিক্ৰমা কৰকগৈ আৰু উভতি আহি মোক সকলো কথা কওকহি। নাৰদে সেই খেতিয়কজনৰ ঘৰলৈ আহে আৰু দেখে খেতিয়কজনে ৰাতিপুৱা শুই উঠি কিছু সময় ভগৱান বিষ্ণুক স্মৰণ কৰে আৰু খৰধৰকৈ ভোজন গ্ৰহণ কৰি খেতিলৈ ওলাই যায় আৰু পথাৰত হাল বায়গৈ আৰু সন্ধিয়া উভতি আহি গৰুকেইটাক ঘাঁহ পানী দি কিছু সময় ভগৱান বিষ্ণুক স্মৰণ কৰি ৰাতি আহাৰ গ্ৰহণ কৰি শুই যায়। নাৰদে এদিনৰ কৰ্ম চাই আৰু ভগৱানৰ বিষ্ণুৰ ওচৰলৈ গ'ল আৰু নাৰদে কয়, প্ৰভু, সেই খেতিয়কজনে আপোনাৰ নাম ল'বলৈ সময়ে নহয়, কিন্তু আপোনাৰ প্ৰিয় ভক্ত কেনেকৈ হ'ল? মই আপোনাৰ নাম দিনে ৰাতিয়ে জপ কৰাৰ বাহিৰে মই একো কামেই নকৰোঁ। ভগৱান বিষ্ণুৱে নাৰদৰ কথালৈ কাণ নিদি অমৃতেৰে ভৰি থকা কলহ এটা নাৰদক দি ক'লে, দেৱৰ্ষি, আপুনি এই কলহটো লৈ 3 লোক পৰিক্ৰমা কৰক, কিন্তু ধ্যান ৰাখিব, এই কলহটোৰ পৰা এটোপাল অমৃত তলত পৰি যাব নহ'ব। যদি পৰি যায় তেনেহ'লে আপোনাৰ এতিয়ালৈকে কৰা পুণ্য কৰ্ম সকলো শেষ হৈ যাব। নাৰদে কলহটো লৈ 3 লোক যাত্ৰা কৰিলে আৰু যাত্ৰা পূৰ্ণ কৰাৰ পিছত ভগৱান বিষ্ণুৰ ওচৰলৈ আহিলে আৰু ভগৱান বিষ্ণুক কলহটো দি নাৰদে ক'লে, প্ৰভু, এই কলহটোৰ পৰা এটোপাল অমৃতো পৰা নাই। তেতিয়া ভগৱান বিষ্ণুৱে ক'লে, দেৱশ্ৰী, পৰিক্ৰমা আপুনি মোৰ নাম কিমানবাৰ স্মৰণ কৰিলে? তেতিয়া নাৰদে ক'লে, প্ৰভু, পৰিক্ৰমাৰ কাৰণে মোৰ সকলো সময়তে ধ্যান এই কলহটোৰ ওপৰতে আছিল, সেইকাৰণে আপোনাৰ নাম এবাৰো স্মৰণ কৰিব নহ'ল। ভগৱান বিষ্ণুৱে হাঁহিলে আৰু ক'লে, পৰিক্ৰমাৰ কাৰণে এই কলহটোৰ পৰা ধ্যান আঁতৰাই মোৰ নাম স্মৰণ কৰিবলৈ এবাৰো আপোনাৰ সক্ষম নহ'ল, কিন্তু খেতিয়কজনে দিনটো সকলো কাম কৰিও দিনটোত মোৰ নাম 2 বাৰ স্মৰণ কৰিবলৈ পাহৰি নাযায়, তেনেহ'লে খেতিয়কজনে হ'লনে মোৰ ডাঙৰ ভক্ত নে আপুনি? প্ৰিয় ভক্ত সেইজনে হয় যিজনে দিনটো কাম কৰিও মোৰ নামটো স্মৰণ কৰিবলৈ নাপাহৰে আৰু মৰমেৰে স্মৰণ কৰে। ভগৱান বিষ্ণুৰ এই কথাবোৰ শুনি নাৰদে সকলোতকৈ প্ৰিয় ভক্ত হ'বলৈ অহংকাৰ কৰাৰ মনোভাৱটো এৰিলে। ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।